রকি ভাই এটা ডাঙর কথা বল নহয় আমি যে ইয়াত এটা বিজনেছ কৰিম ইমান ডাঙৰ বিজনেছ আগতে আমি য'ত কৰিছে তাত ইমান প্ৰব্লেম নাছিল নহয় ইয়াত নতুনকৈ কৰিম ইয়াত নতুন আমি তো এছ পিৰ লগততো ডিল কৰিব লাগিছিল নহয় এই চালে এইটো এছ পিৰ লগত কি ডিল কৰিবি এছ পি মানিব নেকি এই কথা কেতিয়াও মানি লয় তই কি কৈ আছ কৰিব লাগিছিল নাই এইটো কেতিয়াও নহ'ব ৰকি ৰাশিদ ভাই ঠিকেই কৈছে কথাটোতো ঠিকেই কৈছা কিমান টকা ডিল কৰিব লাগিব তোমালোকে এইটো কৰি লোৱা ৰাশিদ এইটো কিমান টকা ডিল কৰিলে ভাল হয় কমচে কম তো 50 লাখ টকা দিবই লাগিব 50 লাখ টকা হ'ব চেক দে কালি ৰাতিপুৱা এছ পিৰ লগত মিলাই আহিবি তেনেহ'লে মই যাওঁ যা সালাম ৰকি ভাই যা এক্সকিউজ মি স্যার ইয়েস সিট ডাউন সো স্যার আমি ইয়াত এটা ড্রাগসৰ বিজনেছ কৰিম আপুনি অনুমতি দিব না বাবা শুনা নৱপ্ৰজন্মৰ ধ্বংসৰ এটা পদ্ধতি ৰাস্তা চ' এইটোৰ বিষয়ে আমি কেতিয়াও অনুমতি দিব নোৱাৰি লগতে আমি কি কৰিব লাগিব আমি শিক্ষিত সমাজে ধৰি মেলি কি কৰিব লাগে এইটো আমাক চাফা কৰিব লাগিব চ' সেইটোত তোমালোক আমাক সহায় সহযোগিতা কৰিব লাগিব কিন্তু এইটোত আমি বিশেষকৈ পাৰ্মিশ্যন দিব নোৱাৰিম বাবা পাৰ্মিশ্যন নিদিব মই এনেকৈ পাৰ্মিশ্যন নিদিওঁ বাবা ৰকে ভাই আপোনাৰ কাৰণে 50 লাখ টকা চেক পঠাইছে এইটো হাউ ডেয়াৰ ইউ তোমাৰ ইমান ডাঙৰ সাহস বোলে কোনে পঠাইছে তোমাক এনেকৈ ইমান ডাঙৰ সাহস মোক ঘোচ দিব আহিছা ৰকি ভাই কোন ৰকি ভাই আপুনি ইয়াত নতুন আপুনি হেল্ল' এই ড্ৰাগছৰ বিৰুদ্ধে ইয়াত গোটেই অসমতে মাত মাতি আছে আৰু তোমাৰ ইমান ডাঙৰ সাহস তুমি মোক ঘোচ দিব আহিছা আপুনি কি কৰিব আমি ইয়াতে ড্ৰাগছৰ বিজনেছ কৰিম ইউ গেট আউট ফ্ৰম দিছ ৰুম আৰু কেতিয়াও মোৰ ৰুমলৈ নাহিবা এনেকৈ আৰু ময়ো চাই দিম তোমাক ঠিক আছে কাম এইটো ভাল নকৰিলে এইটো পিছত দেখা যাব কম দিব আহিছে ইমান ডাঙৰ সাহস ৰহ তাকে মোক চাই আছোঁ হেল্ল' হেল্ল' হয় মোৰ অফিচলৈ আহাচোন ইমিডিয়েটলি ঠিক আছে হ'ব দে এক্সকিউজ মি স্যার ইয়েছ sit down স্যার মাতিছিলে হয় এই আমাৰ ইয়াত বোলে কোনোবাই বোলে ৰকি নামৰ ড্ৰাগছ মাফিয়া আছে হয় স্যার তেওঁ কোন আচলতে ইয়াৰ বিষয়ে তদন্ত কৰিব লাগে হয় স্যার নিশ্চয় আৰু গম মানে চাব লাগে ইয়াৰ মানে এই বিজনেছটো কিমানখিনিলৈ বিস্তাৰিত হৈ আছে এইটো চাব লাগে আৰু ইয়াত যেনেকৈ নহওক বাৰু বাই হু কেন প্ৰুভ ইয়াক ধৰিব লাগে ঠিক আছে যেনেকৈ নহওক বাৰু ইয়াৰ মানে যদি সহায় সহযোগিতা লাগে মই পূৰ্ণাংগ হিচাপত আমি আমাৰ ফালৰ পৰা কৰিম আৰু যিখিনি পাৰা তোমালোকে কৰি যোৱা আৰু মই সহায় সহযোগিতা আগবঢ়াম বুলি আশা ৰাখিলোঁ স্যার আমাক 24 ঘণ্টা টাইম দিয়ক আমাৰ টিমত যেহেতু মানুহ আছে হাবিব মুস্কান আৰু ৰাব্বানী আছে যিমান পাৰোঁ হয় হয় ঠিক আছে বাৰু হেল্ল' হাবিব তুমি ক'ত আছা ৰাব্বানী আৰু মুস্কানক লৈ ইমিডিয়েটলি মোৰ অফিচলৈ আছোঁ কিবা জৰুৰী মিটিং এটা আছে एक्सक्यूज मी सर सर मैं মাতিছিলোঁ মানে কথাটো হ'ল মোক এছ পি ছাৰে মাতিছিল আমাৰ অঞ্চলত মানে বৰ্তমান ড্ৰাগছৰ তাৰমানে অলপ বেছি হৈ আছে ড্ৰাগছ সকলোৰে হাতত বৰ্তমান আছে তোমালোকে যদি এটা সৰু ল'ৰা ছোৱালীক ৰাস্তাত পোৱা তেওঁলোকৰ হাততো ড্ৰাগছ পোৱা যায় কাৰণ তেওঁলোকক লৈ তেওঁলোকে ব্যৱসায় চলাই আছে মোক এছ পি ছাৰে কল কৰিছিল ৰকি নামৰ ল'ৰা এটাই এইটো ব্যৱসায় চলাই আছে এতিয়া আমাৰ মিছনটো হ'ল তেওঁলোকক ধৰা আজি এছ পি ছাৰৰ ৰুমত ৰকিৰ মানুহে আহি চেলেঞ্জ কৰি থৈ গৈছে আৰু এছ পি ছাৰক 50 লাখ টকাৰ চেক এটা দিছিল এছ পি ছাৰে মানা নাই আৰু এছ পি ছাৰক লাষ্টত চেলেঞ্জ কৰি কৈছে আমি ইয়াত বিজনেছ কৰিম আপুনি কি কৰিব এছ পি ছাৰে কেছটো আমাৰ হাতত গতাই দিছে আমি 24 ঘণ্টাৰ ভিতৰত আমি CID দিমে কেছটো সাকসেসফুল কৰি দেখাই দিম यस सर ওকে এতিয়া আমি কি কৰিব লাগিব তোমালোকে দুজন কালি ৰাতিপুৱা সূৰ্য উঠাৰ আগত তোমালোকে ওলাই যাবা ঠিক আছে আৰু কতো নেকি পোৱা নেকি তেনেকুৱা মানুহ আৰু যদি পোৱা উঠাই আনিবা আৰু তাৰ আগত মোক এটা কল কৰিবা ঠিক আছে ওকে স্যার
তই ইয়াতে থাকিবি, সিহঁতে অহাৰ লগে লগে তই তাৰ পৰা ড্ৰাগছ ল'ব যাবি। ঠিক আছে। আৰু আমি ইয়াতে আছোঁ। তোমালোকে নিজৰ নিজৰ পজিশ্যন যোৱা যোৱা। তই ইয়াতে থাকিবি, নহ'লে গুলি কৰি উৰাই দিম কিন্তু ইয়াৰ পৰা। এলেক্স এক নম্বৰ। তই পইচা ধৰিব নোৱাৰো। আবেগ মুস্কান দুটাকে বান্ধি লোৱা। ৰামপানী তুমি বেগটো চেক কৰা। Okay, sir. কি আছে? লৈ যাওঁ, বান্ধা। কি আছে? এভেলেবল ড্রাগস ৰাখা, বেগটো ৰাখা। ছাৰ আপুনি আহক, সিহঁতৰ মুখৰ পৰা কথা নোলায়। কেতিয়াও ধৰিব নোৱাৰিব কি হ'ল? কোন তহঁতৰ লিডাৰ কোন? ক'ত পিটিব লাগিব? তহঁতৰ লিডাৰ কোন? কেতিয়াও নকওঁ ক। কি হ'ল কবিনে নাই? নকওঁ মই কেতিয়াও নকওঁ ইয়াক আৰু দিব পিটিব লাগিব লাগিব। নেকি? পিটা ইয়াক- তোমালোকে পিটা। ক। কবি। কোন তহঁতৰ লিডাৰ কোন ক। সোনকালে ক। ছাৰ আপুনি আহক ইয়াত। রকি ভাই ৰকি ক'ত থাকে ই? ক'ত লাগা? ক'ত লাগা? লোকেশন এক জায়গাত না থাকে তার নম্বর দে, তোর মোবাইল কর। মস্কান মোবাইল কর। কল কর, কল না কর। নম্বর কত কর। মার থাক। হ্যালো রকি ভাই মোক এলেক্সা পচাই দিয়েছে মই মার থাক। হ্যালো রকি স্যার, রকির কল। দিয়াচোন হেল্ল' এই ৰবি তোৰ বান্ধাকেইটাক উঠাই আনিলোঁ। সি আমাৰ জিম্মাত আছে। মই তোক চেলেঞ্জ দিছোঁ 3 ঘণ্টাৰ ভিতৰত তুলি আনিম ইয়াতে। ইট ইজ মাই বিগ চেলেঞ্জ। কি হ'ল এইটো? এনেকৈ কি কৰিলা? সকলো বস্তু ধৰা পৰি গ'ল। মোৰ কোটি টকা বিজনেছ এনেকৈ তোমালোকে এইটো কি কৰিলা কি কোৱাচোন? মই একো বুজি পোৱা নাই, মোৰ মাথা কাম নকৰে এতিয়া। তোমালোকে কৰিছা কি এইটো? স্যার আমাৰ এতিয়া টাইম হৈ গ'ল। বৰ্তমান আমাৰ টাইম হৈ গ'ল। এতিয়া আমাৰ ওপৰত যাব লাগে আৰু সেইখন ঘৰত চাব লাগে। তেওঁ ইয়াতে আছে কনফাৰ্ম 100%। তোমালোকে দুজন ইফালে যোৱা, আবিক মোৰ লগত ইফালে।
মুস্কান ৰাব্বানী চল এতিয়া যা তই সারা চ্যালেঞ্জ করেছিলি তুই 3 ঘন্টার ভিতরে ধরিব না তুই 2 ঘন্টার ভিতরে চ্যালেঞ্জ করতে পারছিস দিস ইজ নট সিআইডি তুই মৰিছে নেকি মই মৰা নাই ইয়াক আৰু বেছিব লাগিব ভাই ভাল ধরিস না ভালো থাক বান্ধি লোৱা স্যার ইঞ্জিন কল কৰক হেল্ল' ছাৰ মিছন ছাকচেছফুল অ'কে মিশন সাকসেসফুল হয় আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰিব আৰু এইটো ভিডিঅ' আছিল কি আছিল আচলতে এইটোৱে এটা আমাৰ শ্বৰ্ট ফিল্ম আছিল মানে প্ৰথম শ্বৰ্ট ফিল্ম আগতে কেতিয়াও বনোৱা নাছিলোঁ আৰু ট্ৰাই কৰিলোঁ আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰিবলৈ আৰু সম্পূৰ্ণ ভিডিঅ'টো এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে এইটো কোনো ধৰণৰ চিৰিয়াছলি বনোৱা হোৱা নাই আৰু ইয়াতে বিভিন্নজনে বিভিন্ন ধৰণৰ পাৰ্ট কৰিছে হয়তো এছপিৰ পাৰ্ট কৰিছে তাত যদি কিবা ভুল হৈছে আপোনালোকে চিৰিয়াছলি নল'ব এইটো আমাৰ ৰিকুৱেষ্ট আমি বহুত ৰিকুৱেষ্ট কৰি কৈছোঁ এইটো এণ্টাৰটেইনমেণ্টৰ কাৰণে আৰু তোমালোকে কোৱা কিবা কোৱা বাকি আৰু কি ক'ম বাকি ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক কথাটো আগতে কৈ গৈছে যে ভিডিঅ'টো আপোনালোকে চিৰিয়াছ হিচাপে নল'ব আপোনালোকে অনলি এইটো এটা এণ্টাৰটেইনমেণ্টৰ কাৰণে আমি ভিডিঅ'টো বনাইছোঁ আৰু বাকী ৰাব্বানী কিবা ক'বা মই আৰু কি ক'ম তো যদি ভিডিঅ'টো ভাল পালে আৰু চেনেল ছাবস্ক্ৰাইব কৰিব লগতে লাইক কমেণ্ট শ্বেয়াৰ ইত্যাদি কৰিব আৰু লগতে আমাৰ কেমেৰামেন আছে কেমেৰামেনে যদি কেমেৰামেন কোৱা কোৱা সকলো কৰিছোঁ মানে মোৰ ইমান কষ্ট হোৱা নাই আপোনালোকৰ কষ্টটো বেছি হৈছে মই চাইছোঁ মানে গণ্ডা এইজন বহুত মাৰ খাইছে মানে যদি কিবা ভুল কৰি থাকোঁ আপোনালোকে মাফ কৰি দিব ৰেলি গতিকে পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকৰ এলবাম নে শ্বৰ্ট ফিল্ম হয় এইটো আপোনালোকে নিশ্চয় জনাব কমেণ্টত আৰু কিবা ক'ব নেকি লাষ্টত আৰু লাষ্টত এটা কথাই ক'ম যে ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু কেনেকুৱা হৈছে মানে ভিডিঅ'টো ক'ত ভুল হৈছে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগিব আপোনালোকে নিশ্চয় কমেণ্ট কৰিব কোনটো পাৰ্ট আপোনালোকে ভাল পাইছে বেছি ভাল পাইছে কমেণ্ট কৰি আমাক জনাব যদি আমাৰ এইটোত ভিউ যিমান আহক তাতকৈ যদি বেছি কমেণ্ট আহে কমেণ্ট বেছি আহে আমি কমেণ্টৰ মেইন কথা হ'ল আপোনালোকৰ ছাপোৰ্ট যদি ভিডিঅ' শ্বেয়াৰ কৰে তেনেহ'লে নিশ্চয় আমি ছাপোৰ্ট পাম আৰু এটা কথা মই ক'ব বিচাৰোঁ এতিয়া আমাৰ ভিডিঅ' চোৱা মানুহ বহুত প্ৰায় 2000তকৈ অধিক মানুহে চায় কিন্তু ছাবস্ক্ৰাইব মাত্ৰ 200-300 হয় আৰু মেইন কথা গতিকে চবেই ছাবস্ক্ৰাইব কৰিব তেতিয়া আমাৰ ভাল লাগিব আমি বহুত শান্তি পাম অডিয়েন্স ৰিটেনশ্যন যিখন আমাৰ অডিয়েন্স ৰিটেনশ্যন হয় ফুল ভিডিঅ' চাব বা 1 মিনিট চাই গুচি যায় প্লিজ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'খন চাব তেতিয়া বুজিব তেনেহ'লে আমাৰ ভাল লাগে কিবা এটা ভাল লাগে 80% মানুহে ছাবস্ক্ৰাইব নকৰা আছে গতিকে চবেই কৰি দিব আমাৰো ভাল লাগিব আপোনাৰো ভাল লাগিব এণ্ড আজিৰ কাৰণে বাই বাই